বিকে ফেশ্বন মেকাৰ চেনেললৈ আপোনালোকৰ স্বাগতম। আজি মই এটা 34 সাইজৰ সিঙ্গেল কাটৰি ব্লাউজ এটা বেলেগ কাটত মানে বেলেগ ষ্টাইলত মই কাটিম। তো হেতু আপোনালোকে ভালদৰে চাব। মেজারমেন্টটো এনেকুৱা ধৰণৰ লেন্থটো হল বেক সাইডৰ যোনটো লেন্থ হেতু হল 13 ইঞ্চ, ফ্ৰন্ট সাইডৰ যোনটো লেন্থ হেতু হল 14.5, চেষ্ট হৈছে 34। মই কলৱে 34 সাইজৰ ব্লাউজ কাটিম। তাৰ পিছত ওয়েস্ট 29, শোল্ডাৰ 14, আৰ্ম হোল 16, বাইসেপ 13, স্লিভস 10 ইঞ্চি দীঘল আৰু তাত ৰাউণ্ডটো হ'ব 9 ইঞ্চ, ফ্ৰন্ট নেক 7.5, back neck 10 inch, bust point 9, apex to apex 7। আহক আমি এতিয়া আৰম্ভ কৰো কাটিংটো। ফার্স্ট আমি ইফালে বেক পার্টটো আমি আৰম্ভ কৰিম। গতিকে হাফ ইঞ্চি ৰাখি পেলাই আমি এটা চিন দি ললো। সিধা কাগজ ল'ব পেটাৰ্নটো যেতিয়া বনাব। এতিয়া মই বেক পাৰ্টটো যেহেতু কাটিম তো টোটাল আমাৰ ইয়াতে 13 ইঞ্চ হলে টোটাল আমি 14 ইঞ্চ লম। এটো 14 ললো। এতিয়া আৰ্ম হোলটো আমাৰ কিমানৰ হ'ব? বডিৰ 6 ভাগৰ 1 ভাগ প্লাস হাফ ইঞ্চি, তাৰ মানে 6 ইঞ্চি 100টা মান হ'ব। এটো হৈ গল। এতিয়া আমি মার্ক কৰি লওঁ এটো সিধাকে। এতিয়া আমি শোল্ডাৰ বেক নেক ডিপ যেহেতু শোল্ডাৰ মাইনাস কৰিম। শোল্ডাৰ মাইনাস কেনেকুৱাকে কৰিম এটো ডাঙৰ কথা। এতিয়া বেক নেক ডিপ আছে আমাৰ 10 ইঞ্চ। 10 ইঞ্চ যদি হয় তাৰ পৰা আমি 4 ইঞ্চ মাইনাস কৰিব লাগিব। গতিকে শোল্ডাৰৰ আধা 7 পৰা 2 মাইনাস, গতিকে ইয়াতে আমি এটা মার্ক কৰিম। এটো হৈ গল। যোৱাৰ পিছত ইয়াতে আমি কিমান ৰাখিম? এইখিনি যাব সিলাই, এইখিনি সিলাই আৰু ইয়াতে আমি 2 ইঞ্চি ৰাখিম। 2 ইঞ্চি ৰাখিলে ইফালে কাটিব লাগিব। তেতিয়া ইয়াতে আমাৰ থাকি যাব। এইখিনিত কিমান থাকিলে এতিয়া 2.5, এইখিনিত কিমান আছে 5, ইয়াতে 5 থাকিলে 5 হাফত বা 1/4 ইঞ্চ মান মানে 2 ফুটা মান বেছিকৈ ৰাখিব লাগে আসলতে। যদি ডিপ কম হয় তেনেহলে হাফ ইঞ্চি মান বেছিকৈ ৰাখিব লাগে। এটো এতিয়া আমি 2 ফুটা ৰাখিম ইয়াতে। তাৰ পিছত আমাৰ চেষ্টটো আছে 34 হলে 4 ভাগৰ এভাগ কিমান হ'ব? 8.5। আগতে আমি বেক নেক ডিপটোৰ মার্ক এটা দি ললো 10। এটো 10 ত মার্ক দি দিলো। মানে 2 ফুটা আমি কমকৈ লব লাগিব। যদি 34 আছে তেনেহলে 2 ফুটা আমি কমকৈ লম। ইয়াতে 8/4 লম, কাৰণ বেক নেকটো ডিপ থাকিলে এইখিনি জায়গা আপোনাৰ খুলি যাব। হেতু কাৰণে 2 ফুটা আমি কম লৈছো। এতিয়া আমাৰ আহিল ওয়েস্টটো আছে 29। তো 29ৰ 4 ভাগৰ 1 ভাগ 7/4 মানে 7 ইঞ্চি 2 ফুটা ইয়াতে এটা চিন ল'ব। তাৰ পিছত টেকিংটো 1/4 ইঞ্চ হয় মানে 3/4 0.75। তাৰ পিছত 1.5 ইঞ্চিৰ মার্জিন সাইডত মার্জিন এটো। এতিয়া আমি ইয়াতে
টেকিংটো আমি ক'ত দিম আমাৰ ইয়াতে 8 হৈ আছে টোটাল 8ৰ আধা 4 আৰু ইয়াতে 15 ইঞ্চৰ এই টেকিংটোৰ মাৰ্কটো এতিয়া আমি এইটো মাৰ্ক এনেকুৱাকৈ মিলাব লাগিব এইটো মাৰ্ক এনেকুৱাকৈ মিলাব লাগিব এইটো কিমানত আছিলে 4 এইফালে 4তে দিব লাগিব চিনটো এইটো এইফালে এইটো ডিঙিৰ ডিপটো যে দিয়া আছিলে এইখিনি আৰু ইয়াতে 8 ইঞ্চি আছিল গতিকে ইয়াতে আমি 3 ইঞ্চি মানে 2.75 ইয়াতে দিম এইটো হৈ গ'ল ইয়াতে কিমান থাকিব 1 ইঞ্চ এইটো আৰু এইখিনিত 614 হলে 6 ইঞ্চি একশোটা আছিলে গতিকে ইয়াৰ হাফ কিমানৰ হ'ব 3 এতিয়া আমি ফ্ৰেঞ্চ কাট জানিলে এনেকুৱাকৈ চিনটো দিম এতিয়া আমি আৰ্মটো জুখিম ইয়াৰে কিমান হ'ব এইখিনি চিলাই যাব এইটো 16 8 বা এনেকুৱাকৈ জুখিব পাৰে এনেকুৱাকৈ ধৰি পেলাই জুখিব পাৰে য'ত চিলাই যাব সেইখিনি জাগাত ধৰিব লাগে এইটো 8 দিছে 16 হৈ গ'ল এতিয়া আমি নেক ডিজাইন যোনটো হেতু যদি আপোনালোকে হাতেৰে যদি এনেকুৱাকৈ দিব অসুবিধা পায় বা অভ্যাস নাই তেনেহলে এই ফ্ৰেঞ্চ কাটডাল ল'ব এনেকুৱাকৈ সুন্দৰ এইটো ৰাউণ্ড মাৰি দিব ধুনীয়া ৰাউণ্ড বাস এতিয়া আমি ডাইৰেক্ট বেক পাৰ্ট কাটি দিলো আমাৰ বেক পাৰ্ট কাটিং হৈ গ'ল